নমস্কাৰ মোক মানে কি ৰাইজৰ অনুৰোধ আমি 3 দিন হ'ল 11 তাৰিখৰ পৰা একো খাব পোৱা নাই বাচ্চা চব ফুটপাথত পৰি আছোঁ কিয় আমাক অসম চৰকাৰে এনেকৈ গুৰুত্ব দিয়া নাই বাচ্চাৰ কাৰণে অকণমান কৰি দিয়ক আমাক 3 দিন খোৱা নাই বাচ্চা কিছু একো খোৱা নাই আমি কি কৰিব আমি কেনেকৈ জীয়াই থাকিম ইয়াতে ট্ৰেইন থাকা বুলি কৈ আমাক ইয়াত মাতি আনি ইমান মানুহ বন্দী কৰি ৰাখিছে আমি কি কৰোঁ ইয়াত কেনেকৈ খাওঁ হাতত না পইচা আছে না আমাৰ কিবা আছে উপায় আছে কওক নমস্কাৰ মোক মানে কি ৰাইজৰ অনুৰোধ আমি 3 দিন হ'ল 11 তাৰিখৰ পৰা একো খাব পোৱা নাই বাচ্চা চব ফুটপাথত পৰি আছোঁ কিয় আমাক অসম চৰকাৰে এনেকৈ গুৰুত্ব দিয়া নাই বাচ্চাৰ কাৰণে অকণমান কৰি দিয়ক আমাক 3 দিন খোৱা নাই বাচ্চা কিছু একো খোৱা নাই আমি কি কৰিব আমি কেনেকৈ জীয়াই থাকিম ইয়াতে ট্ৰেইন থাকা বুলি কৈ আমাক ইয়াত মাতি আনি ইমান মানুহ বন্দী কৰি ৰাখিছে আমি কি কৰোঁ ইয়াত কেনেকৈ খাওঁ হাতত না পইচা আছে না আমাৰ কিবা আছে উপায়